हेलो बंधुসকল আজিৰ বিশেষ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আমি মানুহ বুলি ক'লে মানুহৰ জ্ঞান আছে, মানুহৰ বুদ্ধি আছে, মানুহৰ মগজু আছে, মানুহে চিন্তা কৰিব পাৰে, মানুহৰ চিন্তা শক্তি আছে, মানুহে ভাবিব পাৰে। এনেকুৱা বহু গুণৰ অধিকাৰী হৈ যাক আমি মানুহ বুলি কওঁ। যাৰ মাজত সেই মনুষ্যত্ব জ্ঞানটো নাই, যোনে ভাবিব নোৱাৰে, যোনে ভুল কি বুজিব নোৱাৰে, যাৰ মগজত চিন্তা চৰ্চা কৰিব নোৱাৰে, তেওঁ মানুহ হয় নে নহয় অলপ ভাবিব দৰকাৰ হৈছে। হয়, আমি যেহেতু মানুহ, আমাৰো ভুল হ'ব পাৰে। সেই বুলি এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ একেটা ভুল জানো এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ হ'ব পাৰেনে? নিশ্চয় নোৱাৰে। কথাটো শুনি আচৰিত যেন লাগিলেও যে কোনোবাই মানুহ হলি একেটা ভুল পাঁচবাৰকৈ কৰিব পাৰেনে? এজন মানুহে একেটা ভুল পাঁচবাৰকে কৰিব পাৰেনে? তেওঁ আচলতে মানুহ হয়নে? যদিও মানুহ হয়, তেতিয়াহ'লে তেওঁ মানসিক বিকাৰগ্ৰস্ত এজন মানুহ। মানসিকভাৱে বিকাৰগ্ৰস্ত এজন মানুহ, তাৰ তেনেকুৱা ভুল হ'ব পাৰে। মই জনামতে সুস্থ মানুহ এজনৰ ইমান বাৰ একেটা ভুল হ'ব নোৱাৰে। আমি মানুহ যিহেতু আমি ভাবিব পাৰোঁ, আমাৰ চিন্তা শক্তি আছে, আমাৰ ধৈৰ্য শক্তি আছে, আমি নীৰৱে কিছুমান কথা ভাবিব পাৰোঁ। যদিও আমাৰ এবাৰ ভুল হৈছে, ৰাতি কিন্তু আমি যদি কিবা এটা ভুল কৰি আহোঁ, আমাৰ কিন্তু ৰাতি শুৱতে বহতে খাওঁতে সেই একেটা ভুলে আমাৰ মগজুত খুন্দা মাৰি ধৰে যে এইটো কিয় কৰিলোঁ, এই কথাটো মই কিয় ক'লোঁ, এনেকুৱাকৈ আমি চিন্তা কৰোঁ। আৰু যোনে মানুহে নহয়, যাৰ ভিতৰত মানুহ নামৰ মনুষ্যত্ব জ্ঞান, মানৱীয় জ্ঞান যাৰ ভিতৰত নাই, তেওঁ কোনোদিনে ভাবিব নোৱাৰে। আমি বহুতো মানুহ দেখিছোঁ, আমি কিন্তু দিনটোত যিমানে যি নকৰোঁ কিয়, আমি কিন্তু ৰাতি শুৱতে এবাৰ হ'লেও ভাবোঁ যে এইটো কৰাটো আমাৰ ভুল হৈছে। আমাৰ মগজুত এনেকুৱা চিন্তা আহে যে এইটো আমি কিয় কৰিলোঁ, এই কথাটো আমি কিয় ক'লোঁ, তেনেকুৱাকৈ আমি ভাবোঁ। আৰু যাৰ ভিতৰত মানসিক জ্ঞান নাই, মানসিকভাৱে বিকাৰগ্ৰস্ত, তাৰ তেনেকুৱা ভুল হ'ব পাৰে। তেওঁ ভাবিব নোৱাৰে মই ভুল কৰিলোঁ নে শুদ্ধ কৰিলোঁ, মই যি কৰিলোঁ সেয়াই শুদ্ধ। তেখেতে কেৱল ভাবিব পাৰে। যাৰ মানৱীয় জ্ঞান নাই, যোনে মানসিকভাৱে বিকাৰগ্ৰস্ত, যাক তেজপুৰ পঠাব লগা অৱস্থা হৈছে, তেওঁ কেৱল তেনেকুৱা মন্তব্য কৰিব পাৰে আৰু তেনেকুৱা কথা ক'ব পাৰে আৰু মানুহ হৈ ইমান নাটক কৰিব পাৰে। যাৰ ভিতৰত মানৱীয় জ্ঞান নাই, মানৱতা বোধ কাক কয় বুজি নাপায়, তেওঁ এনেকুৱা কাম কৰিব পাৰে। তো আমি সদায় যিহেতু মানুহ হৈ জন্মিছোঁ, আমি মানুহ, আমাক সকলোৱে মানুহ বুলি ক'লে শ্ৰেষ্ঠ জীৱ জন্তু সকলোৱে, আমি যিমান জীৱ আছে তেওঁলোকৰ ভিতৰত আমি মানুহ হিচাপে শ্ৰেষ্ঠ জীৱ। ভগৱান ঈশ্বৰে আমাক মানুহ হিচাপে পঠাইছে, আমি শ্ৰেষ্ঠ। গতিকে আমি তেনেকুৱা ভুল কৰিব নোৱাৰোঁ। যদিও আৰু এটা কথা, মানুহ হ'লে ভুল হ'বই, কিন্তু এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰতকৈ অধিক একেটা ভুল হ'ব নোৱাৰে। গতিকে আমি মানুহ হৈ জন্মিছোঁ অলপ চিন্তা ভাৱনাৰে। মানুহৰ পৃথিৱীত সকলোতকৈ মানুহৰ বুদ্ধিবৃত্তি বেছি। গতিকে মানুহ হৈ অলপ চিন্তা চৰ্চা কৰিবলৈ শিকক। ধন্যবাদ।
যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ